Hello student, কেনেকৈ আছা? আশা কৰো ভালে আছা আৰু তোমালোকৰ বাবে লৈ আহিছো তৃতীয় পাৰ্ট 3 মানে তুমি তো জানাই মই ইয়াৰ আগত দুটা পাৰ্ট 1 পাৰ্ট 2 ভাৰতৰ ৰাজ্য কেইখন আৰু কি ইয়াৰ গঠন হোৱা চন কিমান চনত হৈছিল এই সকলোবোৰ তথ্য পাৰ্ট 1 পাৰ্ট 2 দিছো 10টা মান কৰিয়া আৰু এতিয়া আৰু যে 9টা আছে এটো পাৰ্ট 3 দিম আজি এইকেইটা হল ৰাজ্য ৰাজধানী গঠন হোৱা চন ৰাজ্য ৰাজধানী গঠন হোৱা চন সকলোৱে দেখি থাকা 1 নম্বৰটো আছে পাঞ্জাব তুমি জানানে পাঞ্জাবৰ ৰাজধানীটো কি হয় বা পাঞ্জাবৰ ৰাজধানী হল চণ্ডীগড় তুমি জানানে নাই কিমান চনত গঠন হৈছিল যদি না জানা 1956 চনত গঠন হৈছিল এতিয়া আছে নাম্বাৰ 2 ৰাজস্থান ৰাজস্থানৰ ৰাজধানী কত ৰাজস্থানৰ ৰাজধানী হল জয়পুৰ কিমান চনত গঠন হৈছিল 1956 চনত এতিয়া আছে 3 নম্বৰ সিকিম সিকিমের রাজধানী হল গেংটক ইয়ার গঠন হয়েছিল 1975 চনত এতিয়া আছে লাস্ট 4 নম্বরটো আছে তামিলনাডুর রাজধানী হল চেন্নাই কিমান চনত গঠন হয়েছিল 1956 চনত এতিয়া 5 নম্বরটো আছে उत्तर प्रदेश यूपी राजधानी हल लखनऊ किमान चনত गठन হৈছিল 1956 চনত स्टूडेंट प्रायবোৰ राजधानी गठन হৈছে নতুন যিবিলাক 1956 চনতে বেছি হৈছে 6 নম্বৰটো আছে ত্ৰিপুরা राजधानी हल আগৰতলা কিমান চনত গঠন হৈছিল 1972 চনত 7 নম্বৰটো হল 6 নম্বৰটো গল 7 নম্বৰটো হল উত্তৰাখণ্ডৰ ৰাজধানী হল দেৰাদুন মনত থাকিব না কিমান চনত গঠন হৈছিল 2000 চনত এতিয়া আছিল 8 নম্বৰ পশ্চিম বংগ কলকাতা বুজোৱা যায় পশ্চিম বংগৰ ৰাজধানীটো হল কলকাতা কিমান চনত গঠন হৈছিল 1956 চনত আৰু নেক্সট 9 নম্বৰ লাষ্ট আজিৰ কোৱেশ্চন তেলেংগানা ৰাজধানী হল হায়দৰাবাদ কিমান চনত গঠন হৈছিল 1914 চনত আশা কৰো সকলো ষ্টুডেন্টে বুজি পাইছা আৰু যেটো বুজা নাই কমেন্টত ধৰিবা আৰু ইয়াৰ যে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছে মই নেক্সট ভিডিঅত আৰু লৈ আহিম অন্য ভিডিঅ হ'ব এটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পাছত থকা বেল আইকন অন কৰি ৰাখা মোৰ ভিডিঅ আপলোড হোৱাৰ লগে লগে তোমাৰ ফোন মোবাইলত যাব সোনকালে থ্যাংক ইউ ভিডিঅটো শেষ পৰ্যন্ত চোৱাৰ বাবে